खुलुमबाय स्टुडियाव दं आं भाइगश्री बसुमतारी बीटीसीनि नैजिगुनां सुख्लाय सेरफां बियाबाव सुख्लाय दैसानि माथावरिखौ मैया मन्त्रि पीयूष हाजरिकाया नायगिदिं फैदों। तामुलपुर जिल्ला गरेस्वरनि सुख्लायाव आसामनि दै फुंखा बिफाननि मन्त्रि पीयूष हाजरिका बिथाङा गोदानै सुख्लाय दैसानि रुगुङाव लुफुंजानाय माथावरिखौ मैया नायगिदिं फैदोंमोन। मन्त्रि पीयूष हाजरिकाया सुख्लाय दैमानि सेर सेर दिग्लिफार आरो निधुवायाव लुफुंजानाय माथावरिखौ नायगिदिङो। माथावरिखौ नायगिदिंखांनायनि उनाव बिथां मन्त्रिया खौरांगिरिफोरनि सिगाङाव बुंथियो दि तामुलपुर जिल्लायाव जों बे खेबाव 13 किल'मिटारसो गोलाव माथावरि लुफुंबाय। बे खेबाव मोजां थाखोनि आदबजों माथावरिखौ बानायनाय जादों। बे माथावरिखौ गोबां बोसोरसिम सिफायनो हानाय नंलिया होननानै फोरमायदों बिथां मन्त्रिया। बे हाबाफारियाव आसामनि दै फुंखा बिफाननि मन्त्रि पीयूष हाजरिका बिथांजों लोगोसे बिटिआरनि मावफुं सोद्रोमा रनेन्द्र नार्जारी आरो दै फुंखा बिफाननि बिफानगिरि आरो गोबां रायजो राजाया बे हाबाफारियाव नुजाथियो। हिमন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আশীৰ্বাদ কৰিব, তেখেতক আকৌ মুখ্যমন্ত্ৰী বনাওক, চব হৈ যাব। 13 কিলোমিটাৰ নতুন মথাউৰি আমাৰ তামুলপুৰ জিলাত হৈ আছিলে। নতুন মথাউৰি মই আহিব পৰা নাছিলোঁ বনাই থাকোঁতে, কাৰণ এইবাৰ এছেম্বলি চলি আছিল, এডভান্টেজ আছাম হৈছিল, ঝুমুৰ বিনন্দিনী হৈছিল, তাৰপাছত ইলেকশ্যন হ'ল, সেইকাৰণে আহিব পৰা নাছিলোঁ। গতিকে আজি আহি চালোঁ এইখিনি কাম কি হৈছে। কামখিনিতো 90% হৈ গৈছে। মই এই মথাউৰিটো শ্লপটো অকণমান ষ্টিফ হৈছে আৰু অলপ মই ঠিক কৰিবলৈ পৰামৰ্শ দিছোঁ। কিন্তু আমি নতুন টেকন'লজিৰে কৰিছোঁ। এই মথাউৰি হয়তো কেতিয়াও ভাঙি দিব নোৱাৰে। এই মথাউৰিৰ তলত এটা প্ৰকাণ্ড জিঅ' টিউব আছে, মেগা টিউব বুলি কয়, 25 মিটাৰ দীঘল, একদম পূৰা এই 2 কিলোমিটাৰতে আছে। 2 কিলোমিটাৰ 100 মিটাৰ পূৰা আছে। তাৰ ওপৰত মাটিৰ পাত্ৰ আছে আৰু সেই বেগটোৰ ভিতৰত এটা বেগৰ ভিতৰত 10টাক বালি সোমায়। সেইটো 3-4টা হাতীও উঠাই লৈ যাব নোৱাৰে। গতিকে আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিৰ্দেশত এই মুহূৰ্তত এইবাৰ 250 কিলোমিটাৰ এই টেকন'লজিৰে মথাউৰি বনাইছোঁ। গতিকে মই ভাবোঁ অনাগত ভৱিষ্যতত আৰু কাম কৰিম, বানপানী একেবাৰে নাইকিয়া কৰিম। এই মথাউৰিটোৰ পৰা জনসাধাৰণ আশ্বস্ত হ'ব পাৰে? মানুহেতো কৈছে মই এইটোতো ভাঙি দিব নোৱাৰে, এইটো অসম্ভৱ কথা। মানে অলপ যদি সহায়ো মেগা টিউবটো আহি নাপায়, তলত য'ত মেগা টিউব আছে সেইটোতো উটাই লৈ যোৱা, ভাঙি লৈ যোৱা সম্ভৱেই নহয়। সেইটো মোৰ গেৰেণ্টি আছে। ডিপাৰ্টমেণ্ট নহয়, তথাপি আপুনি যিটো পথেদি আহিছে হিমন্ত বিশ্ব শৰ্মা ছাৰে হ'ব কম। মই মোৰ সমষ্টিত আজি অসমৰ মন্ত্ৰী, জলসম্পদ বিভাগৰ মন্ত্ৰী, জনপ্ৰিয় নেতা পীযুষ হাজৰিকা ডাঙৰীয়াই আমাৰ মথাউৰিবিলাক যিবিলাক মানে আমাৰ বানপানীত হেৰিত হৈছিলে, আমাৰ শুক্লা নদী, আমাৰ সমষ্টি 13.5 কিলোমিটাৰ 14 কিলোমিটাৰ মথাউৰি এতিয়া বনোৱা হৈছে। 90% কিছুমান হৈছে। তো এই মথাউৰিটো আমাৰ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা পৰিদৰ্শন কৰিছে। এতিয়া এই মথাউৰিটো হ'ল বনমোজা কাকতিচুবা। ইয়াত অলপ আগতে উপস্থিত তেখেতে হৈ কিছুমান পৰিদৰ্শন কৰি কিছুমান কাম কৰিব লগা থাকি যোৱা কামবিলাক নিৰ্দেশ কৰিব আমাৰ ইঞ্জিনিয়াৰ ডাঙৰীয়াক, ঠিকাদাৰক কৰিছে। এতিয়াৰ কাৰণে মই ধন্যবাদ দিছোঁ। আৰু এই অঞ্চলৰ ৰাইজে এই মথাউৰিৰ কাৰণে বহুত বছৰৰ পৰা সমস্যা আছিল। এই সমস্যা এতিয়াৰ সমস্যা নহয়। তো গণতন্ত্ৰৰ দেশত ৰাইজৰ ৰজা, ৰাইজে মালিক, ৰাইজে প্ৰতিনিধি বনায়। আমাক MCLA বনাইছে, MLA মন্ত্ৰী ৰাইজে বনায় গণতন্ত্ৰৰ দেশত। তো পীযুষ দাই আমাৰ এই সমস্যা সমাধান কৰি দিয়াৰ কাৰণে এজন প্ৰতিনিধি হিচাপে মই সুখী হৈছোঁ। আমাৰ এই অঞ্চলৰ ৰাইজে বহুত দুখত আছে। খেতি কৰিতে, খেতি কৰাৰ পাছত এই খেতি পাব নে নাই কোনো গেৰেণ্টি নাই। ৰাতি টোপনি মাৰে, বাৰিষা সময়ত কেতিয়াও ঘৰৰ ওপৰেদি পানী গুচি যাব কোনো গেৰেণ্টি নাই। এনেকুৱা মানে বহুত দুখত আছিলে। এই দুখৰ পৰা মুক্ত কৰিলে এজন ব্যক্তি আমাৰ অসমৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। ইয়াৰ কাৰণে এই বনমোজা কাকতিচুবা অঞ্চলৰ ৰাইজৰ কাৰণে পীযুষ হাজৰিকা ডাঙৰীয়াক মই ধন্যবাদ দিছোঁ। আৰু এনেকুৱা সমস্যা মোৰ সমষ্টিত 13.5 কিলোমিটাৰ 14 কিলোমিটাৰ এনেকুৱা হৈছে। এইটো আমাৰ নাটকুছি, খৈৰাবাৰীৰ নাটকুছি, বৰচুবা আৰু দিগপাৰ, ঘটিচুবাত এতিয়া কাম চলি আছে। আৰু মাদালবাৰীত 10 কিলোমিটাৰ থকাৰ এটা কাম চলি আছে। 90% এটা কমপ্লিট হ'ল। প্ৰায় সমস্যা আগত আছিলে, এই সমস্যাখিনি সমাধান হৈ আছে। এতিয়া আৰু সমস্যা আছে। এই সমস্যাখিনি মই পীযুষ দাক ডাঙৰ মোৰ 3টা সমস্যা আছে। পীযুষ দাক মই কৈছোঁ, ৰাইজেও তেখেতক অনুৰোধ ৰাখিছে আৰু ময়ো অনুৰোধ ৰাখিছোঁ ৰাইজৰ হৈ মানে ৰাইজৰ সমস্যাখিনি সমাধান কৰি দিয়াৰ কাৰণে। আৰু পীযুষ দাই মোক কথা দিছে যে ৰাইজৰ সমস্যাখিনি মই সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। সেইখিনি কথা পাই মই নিজে সুখী হৈছোঁ আৰু আমাৰ এই অঞ্চলৰ ৰাইজো সুখী।
আমাৰ এই শুক্লা নদীৰ পাৰত থকা আমাৰ অঞ্চলৰ ৰাইজে বহুত সুখী আৰু যি সুখী আগত নাছিলে কিন্তু বহুত দুখত আছিল এই দুখৰ পৰা সুখত অনাৰ কাৰণে যিখিনি দায়িত্ব লৈ কাম কৰিব পালোঁ আৰু পীযুষ দাই যিখিনি আমাৰ এই অঞ্চলৰ ৰাইজক সকাহ দিলে অসমৰ ৰাইজৰ হৈ আমাৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ আমাৰ শুক্লাই চেৰপাং ৰাইজৰ হৈ মই পীযুষ দাক মই ধন্যবাদ দিছোঁ তেখেতৰ ৰাজনীতিক যাতে জীৱনত আৰু আগবাঢ়ক আৰু সুস্বাস্থ্য তেখেতৰ পৰিয়ালৰ কামনা কৰিছোঁ ধন্যবাদ मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि रोडजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव थानाय सेन्ट्रेल भारत सेवाक समाजजों गनायथि होजानाय आइ आफा BM भकेशनेल इन्स्टिटिउटआव 2025 आरो 26 मायथाइनि मुं थिसननाया सोलिगासिनो दं HS आरो HSLC उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे भकेशनेलाव गावारि सोलोंथायखौ लानो हागोन गोदान मुं थिसननाय आयदाफोरा जाबाय BSS डिप्ल'मा इन मेडिकेल रेकर्ड साइन्स BSS Diploma in EEG and EMG Technology, BSS Diploma in Critical Care Management, BSS Diploma in Hospital Waste Management, BSS Diploma in Hospital Infection Control and Prevention, BSS Diploma in First Aid and Patient Care, BSS Diploma in Physical Assistant, BSS Diploma in ECG Technician, BSS Diploma in Hospital Administration, BSS Diploma in Hospital Sterilization Technician Assistant, Certificate in Dietitian, Certificate in Old Age Care, Certificate Hospital Housekeeping, Lab Assistant, Pharmacy Assistant, Certificate in Emergency Medical Service, Certificate in Pulmonary Function Test एबा PFT Technician, Certificate in Awareness of HIV/AIDS, Certificate in Anti-Malaria Training आरो लोगोसे Office Management Courses, Computer Courses आरो Communicative and Soft Skill Education कोर्सफोरखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS एबा भारत सेवाक समाजजों गनायथि होजानाय डिप्ल'माखौ लानो हागोन लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं जुदि नोंथांमोनहा बेफोर कोर्सनि थाखाय गोदानै मुं थिसननो गोसो दङब्ला आइ आफा BM भकेशनेल इन्स्टिटिउटनि नैबे मबाइल नाम्बार 9395899391 एबा 8135971844 बे मबाइल नाम्बारनि गेजेरजों थोंजों सुलाद लाहरनो हागोन